নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই কাতি বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই ৰাতিপুৱা পুৰি আৰু আলু চব্জি বনাই লৈছোঁ, লগতে চাহ। এফালে যাব লগা আছে। এয়া পিঁয়াজ আৰু পাঁচফোৰণ, 3টা জলকীয়া আৰু হালধি দি মই আলুখিনি ভাজি লৈছোঁ লৰালৰিকৈ। এয়া অলপ নিমখ দি আলুখিনি ভালদৰে লৰাই মেলি ঢাকি দিছোঁ। এয়া হৈ গ'ল। ইয়াৰ লগতে মই চাহো বনাই লৈছোঁ। আলু ভাজি ৰেডি। এয়া চাহৰ লগত ৰুটি আৰু চব্জি আৰু কালিৰ অলপ পনীৰ আছে, তাৰ লগত ব্ৰেকফাষ্ট কৰি এয়া আমি যাবলৈ ওলাইছোঁ। আচলতে মোৰ কাম এটা আছিলে সৰু সুৰাকৈ, তালৈকে যাবলৈ ওলাইছোঁ। এয়া দেখিছেনে, এতিয়া সময় প্ৰায় 9:30 বাজিছে, কিন্তু দোকান প্ৰায় খোলা নাই, বন্ধই হৈ আছে। আহি পাই গ'লোঁ। এয়া বেটা দেখিছেনে, বেটাই মানে সকলোতে মানে হেৰি কৰিবলৈ নেৰে, বদমাচি কৰিয়ে থাকে চবতে। তাৰপিছত আহি লৰালৰিকৈ দাইল পাতি দিছোঁ। ইফালে মানুহজনৰ ডিউটি যাবলৈ আছে। এয়া দাইল পাতি লৈছোঁ, নিৰামিষকৈ এতিয়া খাই যাব লাগিব। লগতে দাইল হৈ গ'ল, দালি, কচু আৰু তাতে পটল দি মই মান ধনিয়া দি কিনে ৰেডি কৰি দিছোঁ। আলু চব্জি আছেই ৰাতিপুৱাই বনোৱা। তো এয়া ভাত খাই লৈছোঁ লৰালৰিকৈ, ভোকো লাগিছে। আপোনালোকে বাৰু কাতি বিহু কেনেদৰে পাৰ কৰিছে কমেণ্ট কৰিবচোন। এয়া মই লৰালৰিকৈ ভাতকেইটা খাই লৈছোঁ। কাম বন কৰি এটাই আজৰি হ'লোঁ। এয়া সন্ধ্যা হ'লহি। এয়া চাকি বন্তি জ্বলাই লৈছোঁ। তুলসী পুলি এটা টিঙতে মই ৰুই লৈছোঁ। ঘৰত যিহেতু আমাৰ শৰাই দিয়া হয়, কিন্তু এবাৰ মিছ কৰিছোঁ আৰু ঘৰত নাই। মায়ে ধুনীয়াকৈ নীতি নিয়মবোৰ কৰে কাতি বিহুৰ। আজি ৰুমত আছোঁ বাবে নিজেই যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু চিম্পলকৈ। অকলে আছোঁ দেখি মনো যোৱা নাই তেনেকৈ। এয়া চাকি দুগছো জ্বলাই লৈছোঁ ঘৰৰ সন্মুখত। এয়া মোৰ হৈ গ'ল। এতিয়া মানুহজনী আহোঁতে অফিচৰ পৰা গাহৰি মাংস লৈ আহিছিলে, তাকে মই এনেই চিম্পলকৈ ফ্ৰাই কৰিম বুলি ভাবিছোঁ। তেলত পাঁচফোৰণ দুটামান ফুটাই তেজপাত দি তাতে হালধি নিমখ দি মই ভালদৰে আলু দুটামান কাটি লৰাই দিছোঁ। মাংসখিনি অলপ ড্ৰাই হ'বলৈ দি ইয়াতে ৰেড চিলি, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দি আৰু কচুৰি মেথি অলপ দি লৰাই দিছোঁ। লৰাই পিনে মই কাটি থোৱা পিঁয়াজখিনি দি ল'ম। এয়া পিঁয়াজখিনি দিয়াই অলপ ভালকৈ লৰাই ভালকৈ পিঁয়াজখিনি সিজিবলৈ দিম। তাৰপিছতে মই মিট মছলা অলপ দিছোঁ তাতে, দি মেলি লৰাই প্ৰায় ৰেডি হৈ গৈছে। ঢাকি দিছোঁ। এয়া হৈ গ'ল ৰেডি। তাতে মই কেঁচা জলকীয়া দুটামান আৰু ধনিয়া অলপ দিছোঁ কাটি থোৱা। এয়া দেখিছেনে, ধুনীয়াকৈ হৈ গৈছে। এয়া মোৰ ৰেডি।
কেনে হৈছে জনাবচোন। কাতি বিহুৰ সমূহ ৰাইজকে ওলগ জনাই আৰু সকলোৰে সুখ শান্তি কামনা কৰি আজি ভিডিঅ'টো ইমানেই। বাই বাই, গুড নাইট।